চাহকে খাং যা একাপ দিয়া আনিছিলোঁ এই চলিটোৰ পৰা কিমান খাম আৰু দুখ লগা হৈ গৈছে মোৰ মনটোত গতিকে এই দিনত সেই চলিয়ে তাৰমানে খাব লাগে আৰাম কৰি পেলাই ভোগ কৰি পেলাই খাব লাগে বাইবাকৰ ওপৰত গতিকে সিয়ে মোক কৰি খুৱাব লগা হৈ গৈছে কি কৰিবি এই মোৰ দুখত জীৱন আৰু চাহ খাব দে দে বাবা এটা কথা হ'লে কি কথা বাবা ৰাতিলৈকে ভাত বনাবা একডাল খৰি খেৰে নে বাবা মই দুডালমান খৰি চাই শুনি কিন বাবা যা কাৰো বেৰা ফুৰা নালিবি ক'ৰবাত পা 2-4 বটলি আনি বেৰা চেলা নালে আমাৰ মানুহবিলাকে কিবা কাৰণে ক'ব না হ'ব দে বাবা আনি দে তাতে ডিজেলমান আছে ৰ তাতে ভাগৰে লাগছি ৰে ইমান বুলি আহিলোঁ জাগা ইয়াতে নহয় জিৰাঙি ৰ হে ওপাৰ আল্লাহ এইগিলা মোৰ লগত কি খেলা খেললি সৰুতে মোৰ মাথোকো লৈ গেলি এতিয়া মোৰ বাবাৰো চকুৰ এটা অন্ধ কৰি লৈ গেলি হে আল্লাহ মোৰ লগত এইগিলা কি খেলা খেললি এইখিনি বয়সত মোৰ খেলা ধূলা কৰা বয়স এইখিনি বয়সত মই এতিয়া কষ্ট কৰি খাব লগা হৈছে সেই ওপৰ আল্লাহ মোৰ দিশে অলপ চকু মেলি চাবি ঘৰতো আঞ্জা বচলে আৰু একোৱেই নোহোৱা হৈছে আজিৰ সাজ কিবাকৈ খাব পাৰিলে ভাল হৈছিল বাবাও এতিয়া ঘৰত অকলা বহি কিবা কৰি আছে মই শলকান যাব লাগিল মই ইয়াৰ পৰাই 2ডালমান কাটি নিম ৰ কি কৰি আছা হে অঁ দাদা 2ডালমান খৰি দিছোঁ ঘৰত একডাল খৰিয়ে নাই বাবু এতিয়া একলা শুনি থাকিব নালাগে এতিয়া মোটেৰ পৰা হাতে খৰি লৈ যাবি মছজিদ দাদা এতিয়া পইচা নাই 1 টকাও আৰু পইচা নালাগে বাপু এই ইয়াতে খৰি ইয়াতে মোৰ খৰি মই এতিয়া বান্ধি থৈ দিছিলোঁ মই নিম বুলি মোৰ গেছত ব্যৱহাৰ হৈ থাকে না এইগিলাখন কেতিয়াবা যদি লাগে তেনেহ'লে এইগিলাখন কাটি কুটি লৈ যাবি আৰু এইগিলাখন ধেৰাত কাম ভাল কৰি দিবি দি যাবি দাদা এই যি বিপদত সহায় কৰছা মই আপোনাৰ কথা কেনেকৈ পাৰিম বাবু তোক যদি লাগে খৰিখা যদি লাগে এইগিলাখন লৈ যাবি আৰু হ'ব দে দাদা বাবু তোক খৰিকেইডাল লৈ যাবি মই যাং দে ঘৰত এই বিপদত যি দাদাটোৱে সহায় কৰলা মোৰ ভালে হ'ল দে মই 2-3 খৰিকেইটা দি খাব পাৰিম সেইটো মই এইকেইটা এতিয়া ডাঙৰ মানে এটা কাবাই লগ পালে ভাল হৈছিল এই সেইটো কাইবা আহিছে চাং ৰ ভাই ৰচোন অলপ কথা আছে তোৰ লগত ভাই এটা কথা হ'লে এই মোৰ তাতে 2ডালমান খৰি আছে মই একলা ডাঙৰ পাৰোঁ নে আচোন তই অলপ দাঙি দি দিয়া এই সেইকেইটা ডাঙৰ পাৰিবি নে তই সেইবাগে ধৰ মই এবাগে ধৰো দে আস্তে আস্তে আইছা আয়া দিয়া এই এটা হলে হতে করি এটি দেখতে দেখতে দে হয় মই তো খুলি গেলা আনি দি যা চলো দে মই যাম তার দে দাদা ও বাবা অঁ মই খৰি চাওঁতে যে এটা দাদাই কাটি মোক খৰি দিলাই বাবা আমাৰ খৰি এতিয়া এনেই বিৰাট ভাগা লাগলে মই দা খান 1 গিলাচ পানী খাং ৰ যা দে যা বাবা যা
বাবা মই পাকঘৰৰ পৰা আহোঁ ৰ। যাচোন যা বাবা যা। ঘৰত কিবা আছে নে নাই মই চাং ৰ, বাজাৰ চাজাৰ থাকলে ভাল আছিল। এতিয়া নাইয়ে দেখোন, একো জ্বালা আৰু এটা পিঁয়াজহে আছে। মনাখানত চাং ৰ কিবা আছে না, চাউল তাউল থাকবা পাৰে অলপ। চাউলো দুটামান আছে, আজিৰ সাজ যাব, কালিৰ সাজ কিবাকে যাবা লাগে। চাং ৰচোন কালিক লগি কিবা হয়। এতিয়া মই বাবাক কওঁ ৰ, সুদা পিঁয়াজ এটা, জ্বালা দুটামান আৰু চাউল অলপমান থাকা বুলি কওঁ। বাবা এটা কথা হ'লে, কি কথা বাবা? মই খাৰকেইটাতো চালোঁ, খাৰকেইটাত পিঁয়াজ আৰু দুটামান জ্বালা আছে। মনাখানত চালোঁ চাউল কেইটামান আছে, আজি ৰাতিটো কিবাকে যাব। এতিয়া কালিক লগি বাবা কি হ'ব, দুটামান থাকবা লাগে, কালি দুটামান থাকলেও হ'বা নাই বাবা আমাৰ দৰে। এতিয়া সাজ কিবা খাইছোঁ, কালিৰ ব্যৱস্থা কিবা কৰিব লাগিব দে আৰু। দে হ'ব দে বাবা। বাবা মই এতিয়া ভাতকেইটা বানাং, তই এতিয়া অলপ বহি থাক। যা দে বানানি। বাবা অঁ ভাতকেইটা হ'ল দে, আজ এতিয়া খাং দুটামান। য'ত খাং যো। দে আস্তে ৰ বাবা, মই চেণ্ডেলযোৰ হাতেদি পিন্ধাই দিম ৰ। বাবা এতিয়া আস্তে আস্তে। ভাতকেইটা আজি আৰু কিবাকে খালোঁ দে, আল্লাই পালা। এতিয়া নিমখ আৰু ভাত। আফচোচ কৰিব নালাগে বাবা, খালোঁ আৰু আজি দেচোন না, ভাতকে খালোঁ। কালিক লাগি কি হৈ চাং দেচোন। অলপ জিৰাং ৰ এতিয়া বাবা। বাবা আজিতো ৰাতিৰ ভাত চাতটা কিবাকে খালোঁ, কালিক লাগি বা কি হ'ব বাবা এতিয়া। ৰচোন ৰ, এই এটা বস্তু আছে যে মোৰ বাকচৰ কাষত, লৈ আছোঁ চাই পেলাই, ৰঙা কাপোৰ এখনত মেৰিয়াই থোৱা আছে। দে বাবা মই চাং দেচোন কি বস্তু। যা চাই আছোঁ লৈ দে যাবি। বাবা ৰঙা কাপোৰৰ বস্তুটো পালোঁ, কিবা বস্তু বাবা এতিয়া এইটো। এই গম অ' বাবা আনছা, আনছোঁ দে। দে খুলচোন খুল, খুললি গম পাবি দেই। খাওঁ বাবা, এইটো দেখোন দতৰাহে। এটি বহুত দিন আগত তাৰমানে মই বাজিছিলোঁ, তোৰ মায়ে থকাৰ আগতে গান বাজনা কৰি খুজিছিলোঁ মই ফূৰ্তি কৰি। পাছত মায়ে যেতিয়া মৰি গ'ল, তাৰে পিছৰ পৰা বস্তুটো থৈ দিলোঁ মই। থৈ দিয়া আৰু মনত ফূৰ্তি নোহোৱা হৈ গ'ল। দে বাবা এইটো একবাৰ বাজোচোন। দিচোন দিতে। ধৰবি বাবা। বাজনাটো শুনি বঢ়িয়া লাগছে। এতিয়া এইটো কি কৰিবি বাবা? এইটো বাবা আৰু কাম বন কৰিব নোৱাৰা হৈছোঁ, চকু দুটাও বয়া হৈ গ'ল মোৰ। গতিকে এতিয়া আৰু এইটো বাজি আছে, গাঁৱে আমি ফুৰি মাত্ৰ খুজি মাগি ইনকে আনি খাব লাগিব দেই। দে হ'ব দে বাবা। ইনকে চলিব পাৰিম দে আমি। দে বাবা এইটো দিছোঁ। যা বাবা থৌ এইটো। বহু ৰাতি হ'ল, এতিয়া বাগাৰ দিং দে। তই বাগাৰকে দিং যোৱা, নহ'লে কি কৰিবি আমাৰ। যো বাবা এতিয়া বাগাৰে দিং। য'তে বাগাৰকে দিং যোৱা, নহ'লে কি কৰিবি।
আস্তে আস্তে বাবা যো বাবা যো আজি বাবা কক যাবি যাং যো বাবা এইফালে মিলনপুৰৰ চকত দেখি যাম দে যাও বাবা বাবা আস্তে আস্তে এখানে চাবি অলপ গাঁথা আছে আস্তে আস্তে এই বাবা আমি দোকানখনৰ আগতে বহা এই বাবা এইটো ইয়াতে বহা আহিছোঁ মই দাদাৰ তাৰ পৰা এখন বস্তা না কিবা আছে যদি লৈ আহোঁ যা যা বাবা লৈ আহ যা দাদা 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 এখন বস্তা লাগছিল হা ৰ'বা মই আনি আছোঁ ৰ'বা বস্তা লাগে লয় হ'ব দে দে বাবা ইয়াতে বহা আস্তে আস্তে বৰ বেছি হয় কাণতো দুখে লাগে ৰ কাণত ক'বা কাক কি বাৰে কি দে বাবা পইচা এখিনি মাৰ দিলে চাৱে চাংৰা বাবা চাওচোন চাওঁ টাকা হৈছে বাবা দে দে হ'ব দে আজি চলব পাৰিম দে কিবাকে নহয় দে হ'ব দে অ, যো। বাবা এতিয়া বৰষুণে আহিছে যো বাবা এই মাখা জেগা বোলাতে বৰ কষ্ট হ'ল দেই হ'ব দে বাবা আমি আৰু মোৰ কাণত কৈছি আৰু মোৰ হাতত ধৰিয়া পিছলাইছে আহিয়া বাবা আস্তে আস্তে বাবা আস্তে আস্তে বাবা এতে বহ মই এখনি যোগাৰ ঘৰ পালো নহয় বাবা পালো দে বাবা এই যোগাৰখানিতে হৈ যাওঁ দে থৈ বাবা আজি ভালোখিনি পইচা পালো দেই এখনি পইচা দুদিন তিনিদিন চলবা পাৰিম তই বাবা ভালে হৈছে দেই গতিকে আজি অলপ বাজাৰ চাজাৰ কৰি লৈ আহ অঁ দে হ'ব দে বাবা মই বজাৰ কৰি লৈ আহোঁ অলপ যা লৈ আহ বাবা কিবা অলপ বাজাৰ আনিলো দে
দে বাবা ৰাতিৰ ভাত সাজ কিবা খাব পাৰিলি হ'ল দে দে বাবা বাবা মই 110 টকাৰ বজাৰ কৰিছোঁ আৰু 100 টকা তোৰ কাৰণে ঔষধ আনিব থৈ দিছোঁ দে বাবা দে ভালে হৈছে দে বাবা ভালে হৈছে দে দে বাবা মই বাজাৰখিনি থৈ কিতাপ চিতাপ অলপ চাং দে দে ভালে হৈছে দে বাবা ভাল পঢ়া চঢ়া পাতি চাওঁ মোৰ পঢ়া চঢ়া হ'ল দে আৰু মই ভাতকেইটাও বনাব লাগিব যা যা বাবা ভাতকেইটাকে বনোৱা আৰু ভোকো লাগছি মইতো আৰু নোৰোৱে কৰি খোৱাবা ভাতকেইটাই বনাম দে আৰু ভাতকেইটা হ'ল না নিবা চাং ৰ ভাল দে ভাতকেইটা কিবাকে এতিয়া বাবাক মাতুৰা ভাত খাবা ভাতকেইটা হলা খাঙা এতিয়া যো য'তে বাবা ভোকো লাগছি ভাতকেইটা খাওঁ যো এখন কাণ খাই দে বাগাৰ ডিঙা য'তে এই জোৰা চেণ্ডেল বাবা পুৰা বাবা ভাতকেইটাতো খালোৱে এতিয়া অলপ বহুৱা অলপ বহু যো গৰমৰ দিনৰ কথা বহি পেলাই অলপ দে হ'ল চেণ্ডেল জোৰা দে বহু দে বাবা আজি শুকান মাছ আৰু আলু খানা খাই বিৰাট সদ লাগে বাবা আজি ঐ বাবা আজি খুব ভাল পালোঁ খাই ময়ো ভাত এতিয়া বহুত দিন খাই আছিলোঁ ভাত অলপ বেছিকেও খাই গ'ল আজি দে একো নহয় দে বাবা কালি কয় ভিক্ষা খুজিব যাবি না কালি আৰু স্কুলকে যা গতিকে স্কুলটো ক্ষতি কৰিব নালাগে সপ্তাহত ক'ৰবাত 2 দিন যাম দে আমি দে, হ'ব নহ'লে দে, বাবা। পেটটো পালব লাগিব না দুটাৰে অঁ দে হ'ব দে যো বাবা বহুত দেৰি হ'ল এতিয়া আমি বাগাৰ ডিঙা য'ত তেনেহ'লে বাগাৰকে দিম যোৱা আৰু যাওঁ